বৃশ্চিক ৰাশি 11 পৰা 20 আগষ্ট 2026 এই 10 দিন আপোনাৰ জীৱনত আনিব পাৰে এনে কিছুমান পৰিৱৰ্তন যিবোৰ আপুনি কেতিয়াও কল্পনা কৰা নাছিল। টকা পইচাৰ ক্ষেত্ৰত আহিব পাৰে ডাঙৰ সুযোগ, প্ৰেম আৰু দাম্পত্য জীৱনত প্ৰকাশ পাব লুকাই থকা এটা সত্য, চাকৰি বা ব্যৱসায়ত সলনি হ'ব পৰিস্থিতিৰ গতি, আৰু এই সময়ছোৱাত এজন মানুহক অন্ধভাৱে বিশ্বাস কৰিলে সমস্যাত পৰিব পাৰে। কিন্তু সকলোতকৈ ডাঙৰ কথা, 11 পৰা 20 আগষ্টৰ ভিতৰত কোনটো দিন বৃশ্চিক ৰাশিৰ বাবে ভাগ্য সলনি কৰা দিন হ'ব, কোনটো তাৰিখত ধন লাভৰ যোগ শক্তিশালী আৰু কোনটো ভুল কৰিলে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত থাকিব আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক ভাগ্য। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, 11 পৰা 20 আগষ্ট 2026 আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত পৰিস্থিতি লাহে লাহে উন্নতিৰ দিশে আগবাঢ়িব। বিশেষকৈ যিসকলে কিছুদিন ধৰি টকাৰ সমস্যা, ধন লাভত বিলম্ব বা কোনো পে'মেণ্টৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে এই সময়ছোৱাত আশাৰ খবৰ আহিব। এই সময়ত আপোনাৰ হাতলৈ অতিৰিক্ত ধন অহাৰ সুযোগ সৃষ্টি হ'ব পাৰে। আগতে কৰা কোনো কামৰ পে'মেণ্ট, ব্যৱসায়ত লাভ, বকেয়া ধন ঘূৰাই পোৱা অথবা অতিৰিক্ত উপাৰ্জনৰ পথ মুকলি হ'ব। কিন্তু এটা কথা মনত ৰাখিব, টকা আহিব বুলি ভাবি আগতেই অধিক খৰচ নকৰিব, কাৰণ 11 পৰা 20 আগষ্টৰ ভিতৰত উপাৰ্জনৰ সুযোগৰ লগতে হঠাতে খৰচো আহিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে, বৃশ্চিক ৰাশিৰ লোকসকলৰ এই সময়ছোৱাত আৰ্থিকভাৱে মোটামুটি ইতিবাচক, দৰমহা বৃদ্ধি, ইনচেণ্টিভ, বোনাছ অথবা অতিৰিক্ত উপাৰ্জনৰ কোনো সুযোগৰ বিষয়ে আলোচনা হ'ব পাৰে। আপুনি যদি চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেন্তে তৎক্ষণাত সিদ্ধান্ত নলৈ অফাৰটো ভালদৰে পৰীক্ষা কৰক। কেৱল অধিক দৰমহা দেখিয়ে সিদ্ধান্ত নল'ব। বিশেষকৈ 11 পৰা 14 আগষ্টৰ ভিতৰত টকাৰ বিষয়ত কোনো আলোচনা বা সিদ্ধান্ত লোৱাৰ সময়ত কাগজ-পত্ৰ আৰু চৰ্তসমূহ ভালদৰে পঢ়ি লোৱাটো প্ৰয়োজনীয়। ব্যৱসায় কৰা লোকসকলৰ বাবে, ব্যৱসায়ী বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 আগষ্টৰ পিছৰ সময়খিনি তুলনামূলকভাৱে অধিক সক্ৰিয় হ'ব পাৰে। গ্ৰাহকৰ সংখ্যা বৃদ্ধি, পুৰণি গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ, নতুন অৰ্ডাৰ অথবা কোনো লাভজনক সুযোগ আহিব পাৰে। যিসকলে বহুদিন ধৰি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে এই সময়ছোৱাত পৰিকল্পনা আৰু বজাৰৰ পৰিস্থিতি পৰীক্ষা কৰিব পাৰে। কিন্তু ডাঙৰ অংকৰ ধন লগাই নতুন কাম আৰম্ভ কৰাৰ আগতে দুবাৰ চিন্তা কৰিব। বিশেষকৈ কাৰোবাৰ কথাত বিশ্বাস কৰি ধাৰলৈ টকা দিয়া বা অংশীদাৰিত্ব কৰাৰ ক্ষেত্ৰত সাৱধান হওক। ধন সম্পত্তি আৰু মাটি বাৰী, 11 পৰা 20 আগষ্টৰ ভিতৰত ঘৰ, মাটি বা সম্পত্তি লগতে যান বাহন সম্পৰ্কীয় কোনো আলোচনা আগবাঢ়িব পাৰে। পৰিয়ালৰ সৈতে সম্পত্তি সম্পৰ্কীয় কোনো পুৰণি বিষয় থাকিলে সেইটো সমাধানৰ পথ ওলোৱাৰ সম্ভাৱনা আছে। কিন্তু সম্পত্তি কিনা বেচাৰ ক্ষেত্ৰত মৌখিক প্ৰতিশ্ৰুতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিব। সকলো কাগজ-পত্ৰ, মালিকী স্বত্ব, ঋণ বা আইনী বিষয়ে ভালদৰে পৰীক্ষা কৰি লোৱাটো অতি জৰুৰী। টকাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সতৰ্কবাণী, বৃশ্চিক ৰাশি এই 10 দিনত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আৱেগত টকাৰ সিদ্ধান্ত নল'ব। কোনোবাই যদি আপোনাক খুব সোনকালে লাভ হ'ব বুলি কৈ ডাঙৰ অংকৰ টকা লগাবলৈ কয়, তেন্তে ভালদৰে অনুসন্ধান নকৰাকৈ আগবাঢ়ি নাযাব। বন্ধু, আত্মীয় বা চিনাকি মানুহক ধাৰ দিওঁতে বিশেষ সাৱধান হওক, কাৰণ টকা দিয়াটো সহজ কিন্তু সময়মতে ঘূৰাই পোৱাটো কঠিন হ'ব পাৰে। 18 পৰা 20 আগষ্ট বিশেষ গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত আৰ্থিকভাৱে কোনো গুৰুত্বপূৰ্ণ খবৰ বা সিদ্ধান্ত আপোনাৰ সন্মুখলৈ আহিব পাৰে। কোনো পুৰণি পে'মেণ্ট পোৱা, নতুন কামৰ সুযোগ, ব্যৱসায়ত লাভ অথবা ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ নতুন পৰিকল্পনা, এইবোৰৰ কোনো এটা বিষয় আগবাঢ়িব। এই সময়ত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। যিমানেই উপাৰ্জন নহওক, সকলো টকা খৰচ নকৰি কিছু অংশ ভৱিষ্যতৰ বাবে ৰাখক। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 আগষ্ট 2026 বৃশ্চিক ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত সুযোগ আৰু সাৱধানতা দুয়োটাই একেলগে লৈ আহিব। টকা উপাৰ্জনৰ সুযোগ পাব পাৰে, কিন্তু সেই টকা কেনেকৈ ব্যৱহাৰ কৰিব সেইটোৱে আপোনাৰ আৰ্থিক সফলতাৰ মূল চাবিকাঠি হ'ব। আৰু মনত ৰাখিব, এই সময়ছোৱাত ভাগ্যৰ ওপৰত কেৱল নিৰ্ভৰ নকৰি বুদ্ধি আৰু পৰিকল্পনাৰে আগবাঢ়িলে আৰ্থিকভাৱে অধিক লাভৱান হ'ব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, 11 পৰা 20 আগষ্টলৈকে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এই তিনিটা বিষয়ে বিশেষভাৱে গুৰুত্ব হ'ব পাৰে। এই সময়ছোৱাত মনত বহুদিন ধৰি লুকাই থকা কথা আপোনাৰ সঙ্গীৰ আগত প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। যিটো কথা ইমান দিনে ক'ব পৰা নাছিল, সেই কথাই এতিয়া সম্পৰ্ক দিশ সলনি কৰিব। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে
11 পৰা 20 আগষ্ট এই সময়ছোৱা যথেষ্ট আৱেগিক হ'ব। আপোনাৰ সংগীৰ সৈতে কথা বতৰা বৃদ্ধি পাব, পুৰণি ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ আহিব আৰু সম্পৰ্কটো আগতকৈ অধিক শক্তিশালী কৰাৰ পথ মুকলি হ'ব। বিশেষকৈ যদি কিছুদিন ধৰি আপোনালোকৰ মাজত দূৰত্ব বা মনোমালিন্য চলি আছিল, তেন্তে এটা সৰু কথা বতৰাই পৰিস্থিতি সলনি কৰিব পাৰে। কিন্তু বৃশ্চিক ৰাশিৰ এটা স্বভাৱ এই সময়ত সমস্যা সৃষ্টি কৰিব পাৰে। অতিৰিক্ত সন্দেহ। আপুনি যদি সংগীয়ে কাৰোবাৰ সৈতে কথা পতা, ফোন কৰা বা ছ'চিয়েল মিডিয়াত সক্ৰিয় হোৱা দেখি তৎক্ষণাত সন্দেহ কৰে, তেন্তে অযথা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সেয়েহে এই সময়ছোৱাত প্ৰমাণ নথকাকৈ কোনো অভিযোগ নকৰিব। দাম্পত্য জীৱন। বিবাহিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ত দাম্পত্য জীৱনত পুৰণি কোনো বিষয়ে পুনৰ আলোচনা হ'ব পাৰে। ঘৰ সংসাৰ, টকা পইচা, পৰিয়াল বা ভৱিষ্যতৰ পৰিকল্পনাক লৈ স্বামী স্ত্ৰীৰ মাজত মতভেদ হ'ব পাৰে। কিন্তু এই মতভেদ ডাঙৰ সমস্যালৈ লৈ যোৱাৰ প্ৰয়োজন নাই। আপুনি যদি সংগীৰ কথা প্ৰথমতে শান্তমনে শুনে আৰু তাৰ পিছত নিজৰ কথা কয়, তেন্তে বহু সমস্যাই সহজে সমাধান হ'ব পাৰে। বিশেষকৈ 15 পৰা 18 আগষ্টৰ এই সময়ছোৱাত খঙৰ সময়ত কথা নোকোৱাকৈ অতি গুৰুত্বপূৰ্ণ। কাৰণ খঙত কোৱা এটা কথাই সংগীৰ মনত বহুদিনলৈ আঘাত দিব পাৰে। পুৰণি প্ৰেম পুনৰ ঘূৰি আহিব নেকি? কিছুমান বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ জীৱনত পুৰণি প্ৰেম বা অতীতৰ কোনো মানুহৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা যায়। ফোন, মেছেজ অথবা কোনো যোগাযোগৰ জৰিয়তে অতীতৰ স্মৃতি পুনৰ জাগ্ৰত হ'ব। কিন্তু ইয়াত এটা প্ৰশ্ন নিজকে সুধিব লাগিব, মই সঁচাকৈয়ে সেই মানুহজনক বিচাৰোঁনে কেৱল অতীতৰ স্মৃতিক বিচাৰোঁ? এই পাৰ্থক্যটো বুজি সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয়। যদি ইতিমধ্যে আপুনি এটা নতুন আৰু সুস্থ সম্পৰ্কত আছে, তেন্তে অতীতৰ কোনো ব্যক্তিৰ বাবে বৰ্তমান সময় নষ্ট নকৰিব। অবিবাহিত বৃশ্চিক ৰাশি। যিসকল এতিয়াও অবিবাহিত, তেওঁলোকৰ বাবে এই সময়ত নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। এই চিনাকি বন্ধুত্ব, কামৰ স্থান, সামাজিক যোগাযোগ অথবা কোনো চিনাকি ব্যক্তিৰ জৰিয়তে হ'ব পাৰে। কিন্তু সম্পৰ্কটো আৰম্ভ কৰাৰ আগতে মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। কেৱল মিঠা কথা, আকৰ্ষণ বা বাহ্যিক ৰূপ দেখি সিদ্ধান্ত নল'ব। এই সময়ত আপোনাৰ বাবে শ্ল' এণ্ড ষ্টেডি পদ্ধতিটোৱেই ভাল। আগতে বন্ধুত্ব, তাৰপিছত বিশ্বাস আৰু তাৰপিছত প্ৰেম। এই ধৰণে আগবাঢ়িলে সম্পৰ্কটো অধিক শক্তিশালী হ'ব। আটাইতকৈ ডাঙৰ সতৰ্কবাণী। বৃশ্চিক ৰাশি, এই 10 দিনত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে অতিৰিক্ত সন্দেহ, খং আৰু জেদ। আপুনি যদি অনুভৱ কৰে যে সংগীয়ে আপোনাক আগৰ দৰে গুৰুত্ব দিয়া নাই, তেন্তে প্ৰথমতে কথা পাতক। নীৰৱ হৈ থকা, ইচ্ছাকৃতভাৱে দূৰত্ব সৃষ্টি কৰা অথবা প্ৰতিশোধমূলক আচৰণ কৰা, এইবোৰে সমস্যাটো অধিক ডাঙৰ কৰিব পাৰে। সম্পৰ্কত জয়ী হ'বলৈ নহয়, সম্পৰ্কটো বচাবলৈ চেষ্টা কৰক। শেষ কথা, মুঠতে এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত এটা বুজাবুজিৰ দুৱাৰ মুকলি কৰিব। যিসকল সঁচাকৈয়ে আপোনাক ভাল পায়, তেওঁলোকৰ মূল্য দিয়ক। যিসকলে আপোনাৰ বিশ্বাসৰ অপব্যৱহাৰ কৰে, তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক। আৰু এটা কথা মনত ৰাখিব, ভাল সম্পৰ্ক কেৱল প্ৰেমেৰে নহয়, বিশ্বাস, সন্মান আৰু সঠিক সময়ত সঠিক কথা কোৱাৰ দ্বাৰাহে শক্তিশালী হয়। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, এই 10 দিনত আপোনাৰ কৰ্মজীৱনত পৰিৱৰ্তন আৰু নতুন সুযোগৰ সংকেত দেখা গৈছে। যিসকলে কিছুদিন ধৰি একে কামতে বিৰক্ত অনুভৱ কৰি আছে বা নিজৰ পৰিশ্ৰমৰ উপযুক্ত ফল পোৱা নাই বুলি ভাবিছে, তেওঁলোকৰ বাবে এই সময়ছোৱা নতুন পথ মুকলি হ'ব। এই সময়ছোৱাত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰম লক্ষ্য কৰিব পৰা মানুহৰ সংখ্যা বৃদ্ধি পাব। সেয়েহে নিজৰ কামক সৰু বুলি নাভাবিব। চাকৰি কৰা বৃশ্চিক ৰাশি লোকসকলৰ বাবে সমস্যা গুৰুত্বপূৰ্ণ। অফিচত আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ব কিছু বোজা যেন লাগিলেও পিছলৈ ই আপোনাৰ নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ লৈ পৰিব পাৰে। আপোনাৰ কাম কোনো উচ্চপদস্থ ব্যক্তি বা বিষয়ে লক্ষ্য কৰিব পাৰে। ফলত ভৱিষ্যতে পদোন্নতি, নতুন দায়িত্ব বা ভাল সুযোগৰ পথ মুকলি হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু এটা কথা মনত ৰাখিব, অফিচৰ ৰাজনীতিত জড়িত নহ'ব। কোনো আপোনাৰ পক্ষত বা কোনো বিপক্ষত আছে বুলি সেইটো বুজিবলৈ চেষ্টা কৰাৰ মাজতে নিজৰ কামত মনোযোগ হেৰুৱাব নালাগে। বিশেষকৈ সহকৰ্মীৰ সৈতে তৰ্ক বা খঙৰ পৰিস্থিতি সৃষ্টি হ'লে তৎক্ষণাত উত্তৰ নিদিব। চাকৰি সলনি কৰিব বিচৰা লোকসকলৰ বাবে, যিসকলে নতুন চাকৰি বিচাৰি আছে অথবা বৰ্তমানৰ চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে এই সময়ত নতুন যোগাযোগ আৰু নতুন সুযোগ আহিব।
কোনো পুৰণি পৰিচিত ব্যক্তি, নতুন বন্ধু অথবা অনলাইন মাধ্যমৰ জৰিয়তে চাকৰিৰ খবৰ পাব পাৰে। কিন্তু কেৱল অধিক দৰমহাৰ প্ৰলোভনত চাকৰি সলনি নকৰিব। চাকৰিটোৰ স্থায়িত্ব, কামৰ পৰিৱেশ, দায়িত্ব আৰু ভৱিষ্যতৰ সুযোগসমূহ ভালদৰে পৰীক্ষা কৰি ল'ব। 11 পৰা 14 আগষ্টত যিকোনো অফাৰ বা চুক্তি কাগজত ভালদৰে পঢ়ি লোৱাটো বিশেষ প্ৰয়োজনীয়। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱাত 15 আগষ্টৰ পিছত সময়ছোৱা অধিক সক্ৰিয় হ'ব। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা পুৰণি গ্ৰাহকৰ সৈতে পুনৰ ব্যৱসায়িক যোগাযোগ হোৱাৰ সম্ভাৱনা থাকিব। যিসকলে বহুদিন ধৰি ব্যৱসায়ত লাভ কমি যোৱা দেখিছে, তেওঁলোকে পুৰণি পদ্ধতি সলনি কৰি নতুন কৌশল ব্যৱহাৰ কৰাৰ কথা ভাবিব পাৰে। ব্যৱসায়ত কেৱল দাম কমাই গ্ৰাহক আকৰ্ষণ কৰাৰ সলনি সেৱা, মান আৰু বিশ্বাসযোগ্যতাৰ ওপৰত গুৰুত্ব দিয়ক। অংশীদাৰিত্বৰ ক্ষেত্ৰত সাৱধান। এই সময়ছোৱাত কাৰোবাৰ সৈতে নতুন ব্যৱসায়িক অংশীদাৰিত্ব কৰাৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰস্তাৱটো ভাল যেন লাগিলেও মৌখিক কথাৰ ওপৰত নিৰ্ভৰ নকৰিব। টকা-পইচা, লাভৰ অংশ, দায়িত্ব, লোকচানৰ ভাগ সকলো কথা লিখিতভাৱে স্পষ্ট কৰি লোৱাটো ভাল। কাৰণ এই সময়ছোৱাত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষা হ'ব। বিশ্বাস কৰিব, কিন্তু পৰীক্ষা কৰি। নতুন কাম আৰম্ভ কৰা যাওক। যিসকলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে 11 পৰা 20 আগষ্ট এই সময়ছোৱা পৰিকল্পনা কৰাৰ বাবে ভাল সময় হ'ব। বিশেষকৈ অনলাইন কাম, ব্যৱসায়, সেৱামূলক কাম অথবা নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰা কামত নতুন সুযোগ বিচাৰিব পাৰে। কিন্তু একেবাৰে ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সৰু পৰিসৰত কামটো পৰীক্ষা কৰি চাওক। সৰু আৰম্ভণিৰ পৰা ডাঙৰ সফলতা আহিব। কৰ্মক্ষেত্ৰত বিশেষ সতৰ্কবাণী। এই সময়ছোৱাত আপোনাৰ বাবে এটা কথা বিশেষ গুৰুত্বপূৰ্ণ। খঙৰ বশত চাকৰি এৰি নিদিব আৰু আৱেগৰ বশত ব্যৱসায়িক সিদ্ধান্ত নল'ব। কোনো দিন অফিচত আপোনাৰ মন বেয়া হ'ব পাৰে। কোনো ব্যক্তিয়ে আপোনাক কথা শুনাব পাৰে অথবা ব্যৱসায়ত সাময়িক লোকচান হ'ব পাৰে। কিন্তু এটা বেয়া দিন মানেই বেয়া ভৱিষ্যত নহয়। সিদ্ধান্ত লোৱাৰ আগতে এদিন সময় লৈ চিন্তা কৰক। 18 পৰা 20 আগষ্ট এই সময়ছোৱাত আপোনাৰ কৰ্মজীৱনত কোনো গুৰুত্বপূৰ্ণ বিষয় আগবাঢ়িব পাৰে। নতুন দায়িত্ব, নতুন যোগাযোগ, ব্যৱসায়িক সুযোগ অথবা ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সময়ছোৱাত কোনো এটা বিষয় বিশেষভাৱে আগলৈ আহিব পাৰে। সেয়েহে এই দিনকেইটাত নিজৰ ফোন, মেছেজ, ইমেইল আৰু ব্যৱসায়িক যোগাযোগৰ ওপৰত অলপ বেছি মনোযোগ দিয়ক। শেষ কথা, এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ কৰ্মজীৱনত পৰিৱৰ্তনৰ সময় হ'ব পাৰে। চাকৰিৰ পৰিশ্ৰমৰ স্বীকৃতি, নতুন সুযোগ, ব্যৱসায়ত নতুন গ্ৰাহক আৰু ভৱিষ্যতৰ বাবে নতুন পথ, এইবোৰৰ সম্ভাৱনা থাকিব। কিন্তু সফলতাৰ বাবে 3টা কথা মনত ৰাখিব। খং নিয়ন্ত্ৰণ কৰক, সিদ্ধান্তত খৰখেদা নকৰিব আৰু ভুল মানুহক অন্ধভাৱে বিশ্বাস নকৰিব। আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিব। পিছত আহিছোঁ, কাক বিশ্বাস কৰিব, কাক সাৱধান হ'ব। বৃশ্চিক ৰাশি, এই 10 দিন আপোনাৰ বাবে বিশ্বাসৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ওচৰত থকা সকলো মানুহ আপোনাৰ শুভাকাংক্ষী নহয়। সেয়েহে কেৱল মিঠা মিঠা কথা কোৱা মানুহক নহয়, কামৰ সময়ত আপোনাৰ কাষত থিয় হোৱা মানুহকে বিশ্বাস কৰক। প্ৰথমতে বিশ্বাস কৰিব পাৰে সেইজনক যিয়ে আপোনাৰ সফলতাত হিংসা নকৰি আপোনাক উৎসাহ দিয়ে, আপোনাৰ সমস্যা শুনি সমাধানৰ পথ দেখুৱায় আৰু আপোনাৰ ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ নকৰে। কৰ্মজীৱনত এনে সহকৰ্মীক বিশ্বাস কৰক যিয়ে আপোনাৰ কামৰ সময়ত সহযোগিতা কৰে আৰু আপোনাৰ পিছফালে বেলেগ কথা নকয়। কিন্তু অফিচত সকলো ব্যক্তিগত কথা সকলোৰে আগত ভাগ বতৰা নকৰিব। টকা-পইচাৰ ক্ষেত্ৰত আৰু অধিক সাৱধান হওক। কোনো বন্ধু, আত্মীয় বা চিনাকি মানুহে ধাৰ বিচাৰিলে আৱেগত সিদ্ধান্ত নল'ব। টকা দিয়াৰ আগতে সেই ব্যক্তিজনৰ আগৰ আচৰণ আৰু সামৰ্থ্য ভালদৰে বিবেচনা কৰক। বিশেষকৈ যিজন মানুহে আপোনাৰ আগত আন মানুহৰ গোপন কথা কৈ ফুৰে, তেওঁৰ আগত নিজৰ গোপন কথা নক'ব। কাৰণ আজি তেওঁ আনৰ কথা আপোনাৰ আগত কৈছে, কাইলৈ আপোনাৰ কথাও আনক ক'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অতিৰিক্ত সন্দেহ নকৰিব। সংগীৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু কোনো সন্দেহজনক বিষয় থাকিলে অনুমান নকৰি চিধাচিধিকৈ কথা পাতি সত্যটো জনাটো চেষ্টা কৰক। বৃশ্চিক ৰাশিৰ বাবে 3টা গল্ডেন ৰুল। কথা নহয়, কাম চাই মানুহক চিনিব। টকাৰ বিষয়ত লিখিত প্ৰমাণ নথকাকৈ আগবাঢ়িব নালাগে। নিজৰ পৰৱৰ্তী পৰিকল্পনা সকলোকে আগতীয়াকৈ নক'ব। 11 পৰা 20 আগষ্টত আপোনাৰ বাবে আটাইতকৈ নিৰাপদ মানুহ হ'ব পাৰে যিজনে আপোনাৰ ভাল সময়তকৈ বেয়া সময়ত বেছি কাষত থাকে। সেয়ে বৃশ্চিক ৰাশি, সকলোকে সন্দেহ কৰাৰ প্ৰয়োজন নাই, কিন্তু বিশ্বাস দিয়াৰ আগতে মানুহজনৰ আচৰণ লক্ষ্য কৰক। কাৰণ এই সময়ছোৱাত আপোনাৰ ভাগ্যতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব আপুনি কাক নিজৰ ওচৰলৈ আহিবলৈ দিছে। তাৰপিছত আহিছোঁ
শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ 12, 15, 18 আগষ্ট। এই তিনিটা দিন বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই দিনবোৰত নতুন কামৰ পৰিকল্পনা, গুৰুত্বপূৰ্ণ আলোচনা, ব্যৱসায়িক যোগাযোগ অথবা নিজৰ ভৱিষ্যত সম্পৰ্কীয় সিদ্ধান্ত ল'ব পাৰে। শুভ সংখ্যা 3, 9 আৰু 18। এই সংখ্যাবোৰ আপোনাৰ বাবে এই সময়ছোৱাত শুভ সংকেত। শুভ ৰং খয়েৰী আৰু হালধীয়া। এই দিনত এই ৰঙৰ কোনো বস্তু, পোচাক বা আনুষংগিক সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ অনুভৱ কৰিব। বিশেষ প্ৰতিকাৰ, বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল বুলি বৈদিক জ্যোতিষত ধৰা হয়। সেয়েহে মংগলবাৰে ভক্তিভাৱে হনুমানজীৰ পূজা বা স্মৰণ কৰিব পাৰে। মংগলবাৰে হনুমানজীৰ ওচৰত ৰঙা ফুল আগবঢ়াব। প্ৰতিদিনে পুৱা শান্ত মনে ওম হনুমতে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু টকা পইচাৰ ক্ষেত্ৰত এটা বিশেষ অভ্যাস কৰক। উপাৰ্জনৰ পৰা সামান্য অংশ নিয়মিতভাৱে সঞ্চয় কৰক আৰু অপ্ৰয়োজনীয় খৰচ কমাই চলক। মনত ৰাখিব, কোনো প্ৰতিকাৰেই নিশ্চিতভাৱে ভাগ্য সলনি কৰাৰ গেৰেণ্টি নহয়। প্ৰতিকাৰৰ মূল উদ্দেশ্য হৈছে মন শান্ত কৰা, ইতিবাচকতা বৃদ্ধি কৰা আৰু ভাগ্য ভাল অভ্যাস গঢ়ি তোলা। বৃশ্চিক ৰাশি 11 পৰা 20 আগষ্টৰ মূল মন্ত্ৰ হ'ল খৰখেদা নহয়, বিশ্বাসত সাৱধানতা আৰু কামত সম্পূৰ্ণ মনোযোগ। আপোনাৰ বাবে শুভ হওক এই সময়ছোৱা। জয় হনুমান। ধন্যবাদ।